হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ মহাদেৱৰ চৰণৰ পৰাই। যিহেতু আজি শিৱৰাত্ৰি, সকলোৱে নিজৰ নিজৰ মনোবাঞ্ছাৰ অৰ্থে আজিৰ এই পবিত্ৰ দিনটো আৰম্ভ কৰিছে, নহয় জানো? ময়ো প্ৰথমতে ঘৰৰ থাপনাত বাবাক সেৱা জনাই ৰেডি হ'লোঁ আমাৰ কাষতে থকা মন্দিৰ এভাগলৈ। যিহেতু মন্দিৰলৈ বুলি ওলাইছোঁ, আমাৰ এই গামোচাখনটো কম্পালচৰি, নহয় জানো? সেয়ে উৰণি লৈ ময়ো টিক টিককৈ এই ফটা ৰ'দত ওলালোঁ ঘৰৰ পৰা। বৰ্তমান পিছে বেলগামত বহুত গৰম দিনহে চলি আছে। মোৰ কাৰণে ঘৰৰ সন্মুখত আব্যান আৰু আব্যানৰ মাক ৰৈয়ে আছে। আমাৰ আব্যানৰ এতিয়া এটা দুটা মাত ফুটিছে আৰু সি যেতিয়া কয় বৰ ভাল লাগে শুনি। শুনকচোন আপোনালোকেও। এতিয়া আমি তিনিও মিলি মন্দিৰলৈ বুলি ওলালোঁ। মন্দিৰটো পিছে আমাৰ ঘৰৰ কলনীটোৰ সন্মুখতে আছে। এইটো পিছে গণেশ মন্দিৰহে দেই ৰাইজ। যিহেতু শিৱ মন্দিৰ আমাৰ ঘৰৰ পৰা কিছু আঁতৰত আছে, সেয়ে আমি প্ৰথমে ৰাতিপুৱাই দেউতাকৰ ওচৰলৈ নগৈ পুতেকৰ ওচৰলৈহে আহিলোঁ। আগতে এটা কৌতুক প্ৰায়ে শুনা মোৰ মনত আছে যে এবাৰ এজনে শিৱ মন্দিৰত সেৱা কৰিবলৈ গৈ বহুত ভিৰ দেখি শিৱ মন্দিৰত নোসোমাই গণেশ মন্দিৰতে সোমাই বোলে কৈছিল, দেউতাক কৈ দিব মই আহিছিলোঁ বুলি। জ'কছ এপাৰ্ট ৰাইজ, কোনে কোনে শুনিছে বাৰু এই জ'কটো জনাবচোন। আমি দুয়োৱে সেৱা কৰিছোঁ আৰু আমাৰ টিকলা অজ্ঞানটো আমাৰ পিছে পিছে দৌৰি ফুৰিছে। এতিয়া সেৱা জনাই মনৰ কথাবোৰ ভগৱানৰ ওচৰত কৈ মেণ্ডেটৰী ফটো চেলফি উঠি অকণমান সময় অজ্ঞানৰ লগত তাতে খেলি থাকিলোঁ। এতিয়া আহি গ'লোঁ আমাৰ ঘৰলৈ আৰু আমি দুয়োৱে খালোঁ চাহ আৰু টিকলা অজ্ঞানে ভুজিয়াবোৰ পেলাই পেলাই পুৰা খেলিবলৈ ধৰিলে। এই বয়সৰ সৰু ল'ৰা ছোৱালীবোৰৰ এই কাণ্ডবোৰ দেখিলে বৰ বেছি ভাল লাগে, নহয়নে? তাৰ পিছতে অজ্ঞানৰ টোপনি আহিল আৰু মোক বাই বাই দি ঘৰলৈ গ'ল। তাৰ অলপ সময় পিছতে মই বনাবলৈ লাগিলোঁ ষ্ট্ৰবেৰীৰ মিল্কশ্বেক। যিহেতু মই আজি ব্ৰতত আছিলোঁ, সেয়ে এয়াই আৰু আজিৰ কাৰণে। সন্ধিয়াটো হ'বলৈহে পালে গাইজ। আকৌ লাগিয়ে গ'লোঁ নহয় সাতচোন কাচোনত। এইবাৰ আকৌ মই ওলালোঁ শিৱ বিচাৰি আৰু সাজি কাচি বিচাৰি বিচাৰি আহি পাই গ'লোঁ শিৱ মন্দিৰ। এটা মস্ত দীঘল লাইন, নতুন ঠাইৰ নতুন মন্দিৰ, নিয়মবোৰো কিছু কিছু বেলেগ। তথাপিও মন্দিৰ ভাগলৈ আহি কিন্তু বহুত বেছি ভাল লাগিছে। মন্দিৰ ভাগৰ ৰাতিৰ পৰিৱেশটো কিছু সুন্দৰ। মাইকত বাজি আছে ভোলে বাবাৰেই নাম, কিন্তু মই হ'লে একো বুজি পোৱা নাই কাৰণ ইয়াৰ ভাষা আছিলে কান্নাড়া। তথাপিও শিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটিত সেৱা জনাই ৰাতিৰ মংগল আৰতিভাগ দৰ্শন কৰিবলৈ পাই মই সৌভাগ্য অনুভৱ কৰিলোঁ আৰু তাতে দিয়া পুষ্পাঞ্জলি ভাগকে বাবাৰ আশীৰ্বাদ বুলি গ্ৰহণ কৰিলোঁ। বহুত বেছিয়ে ভাল লাগিলে। আজি নতুন ঠাই বেলগামৰ শিৱৰাত্ৰিৰ নতুন অভিজ্ঞতাৰ লগতে আজিৰ দিনটোৰ স্মৃতিবোৰ সামৰি ব্লগটো ইমানতে শেষ কৰিলোঁ। ভাল লাগিলে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই, থেংক ইউ এভৰিৱান।